শুনিবলৈ বেয়া লাগিব পাৰে এইটোৱে সঁচা যে কোনো ছোৱালীয়ে দুখীয়া ল'ৰা প্ৰেমত পৰিব নিবিচাৰে আৰু কোনো ল'ৰাই বেয়া লগা ছোৱালীক ভাল পাব নিবিচাৰে সেইকাৰণেতো আজি ইমানবোৰ ল'ৰা ছোৱালীয়ে দুখত কান্দি আছে এইবোৰ বাদ দিয়া সকলো এটা এটা সুন্দৰ মন বিচৰা চাবা সদায় সুখী হৈ থাকিবা আৰু এইটো ভিডিঅ'টো কৈ দিওঁ শেষত চেনেলটোৰ নামটো সলোৱা হৈছে প্ৰথমতে আছিলে ৰোষ্টাৰ লাইফ তাৰপিছত দিছিলোঁ ধীৰাজ ডেকা তাৰপিছত এতিয়া আগৰ চেনেলটোৰ নামতে আছে ধীৰাজ অসম যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই 2 বছৰ আগৰ ভিডিঅ' ধীৰাজ অসম বুলি চাৰ্চ কৰিব ইউটিউবত খুব সকলোবোৰ ভিডিঅ' পাই যাব কভাৰ ভিডিঅ' লাভ ষ্টৰী ব্লগ সকলোবোৰ পাই যাব আৰু যিসকলে নতুনকৈ আহিছে এইটো চেনেলত সকলোৱে ছাবস্ক্ৰাইবটো কৰি যাব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পায় ধন্যবাদ জয় আই অসম